পঢ়িয়ে থাকি পিনে এটা ডাঙৰ খবৰ আছে। কি নতুন কাণ্ড কৰিলি? কাণ্ড নহয়, প্ৰাঞ্জলৰ হেনো দেউতাকৰ গাটো বেয়া। এবাৰ পথাৰত হেনো ধান ৰোৱাটো অকলে হেনো কৰিব নোৱাৰে। মই তাকে ভাবিছোঁ ইমান চিন্তিত নকৰিবা, আমি আছোঁ নহয়। কাইলৈ পুৱাই সকলো পথাৰলৈ নামিম। সিহঁতে মোৰ এনেই সোনকালে মাতিলে এটাও অহা নাই। তই ইমান চুপচাপ কিয়? কি কবি আৰু, দেউতাই বহুত কষ্ট পাইছে গম পাওঁ। যদি এইবাৰ ফচল বেয়া হয় তেতিয়াতো ঘৰখন চলোৱাই কঠিন হৈ পৰিব। কষ্টৰ ভাগ কমিলে কষ্ট কমে। বন্ধু কেৱল শুনিবলৈ নহয়, কষ্টটো একেলগে থাকিবলৈ। কেতিয়া ব'ল আৰু ব'ল যাওঁ। The next day. বতাহটাক বৰ ধুনীয়া দিছে ন? মনটোহে ভাল লগা নাই ন ৰাহুল? ঠিকেই কৈছ নিবিৰ, মোৰ মনটো বৰ ভাল লাগি থকা নাই অ'। মানৱ তাতে প্ৰাঞ্জলৰ বাপেকৰ গাটো বহুত বেয়া হ'ল ন? সি চাগে বৰ ভয় খাইছে হয় নাই ক মানৱ? সহায়ো কৰিছোঁ। আমি তাৰ লগত সদায় বন্ধুত্ব একেলগে থাকিব লাগিব হয় নাই মানৱ? হয়। হ'ল যে কিনো হ'ল মানৱ? বৰষা আজি থকাৰ কাৰণেহে। এতিয়া প্ৰাঞ্জলক চম্ভালিবলৈ তাই আছে। ঠিকেই কৈছ মানৱ। তাই নোহোৱাহেঁতেন আজি আমাৰ কি হয়, কাৰণ আমি লাগি থাকিব লাগিছে খেতি পথাৰত। ঠিকেই কৈছ মানৱ। সেইবাবে প্ৰাঞ্জল গুচি যাবলগীয়া হ'ল মানৱ। এফালে পথাৰৰ চিন্তা, এফালে বাপেকৰ চিন্তা। প্ৰাঞ্জল বৰ ভাগি গৈছে মানৱ। আমি তাইক কেতিয়াও এৰি দিব নোৱাৰিম, তাক কেতিয়াও সদায় আমাৰ বন্ধুত্ব একতা কৰিয়ে ৰাখিব লাগিব। সঁচা ভাল পোৱা। কেতিয়াবা এৰা ধৰা মাজত থাকিব লাগে হয় নাই মানৱ? হয় ৰাহুল, তই কথাটো ঠিকেই কৈছ। কেতিয়া আমি প্ৰাঞ্জলক এৰি নিদিওঁ, কেতিয়া তোকো এৰি নিদিওঁ, কেতিয়া তই মোকো এৰি দিব নালাগে। কাৰণ বন্ধুত্ব হ'লে একতা হৈ দিব লাগে, হাতৰ মুঠি। বৰষাক পাহৰি গ'ল নেকি তহঁতি? নাই অ', বহুত মই টেনশ্যনত আছোঁ। ইফালে প্ৰাঞ্জলৰ দেউতাকৰো গা বেয়া, ইফালে প্ৰাঞ্জলৰ দেউতাকৰো গা বেয়া। আমিও চম্ভালিবলগীয়া হৈছে যিকোনো কথা। আমিতো এৰিও দিব নোৱাৰোঁ তাক, কাৰণ আমাৰ নিজৰে লগৰটো ন। হয় তই ঠিকেই কথা কৈছ। আমি হস্পিটেলৰ পৰা সি পোৱাহিলেহি। আমি কামখিনি সোনকালে শেষ কৰিব লাগিব মানৱ। তেন্তে দেৰি কিহৰ? ব'লা আমি এতিয়া কঠীয়াখিনি ৰুই শেষ কৰোঁ। ঠিকে আছে মানৱ, ব'ল আমি সোনকালে কঠীয়াখিনি শেষ কৰোঁ। পৰা ঘূৰি আহি দেখে তাৰ দেউতাকৰ সপোনৰ পথাৰখন সাজু হৈ উঠিছে। তেহেঁতৰ ঘৰ দায়িত্ব আমাৰ হাতত আছে, ব'লা মানৱ আমি দুইটা যাওঁ। ৰাহুল, আজি 5-10টা মাটি 5ঘণ্টা মাটি গোটেই আমাৰ হৈয়ে গ'লতো ন? হয় ৰাহুল। এনেও সন্ধিয়া হৈ আহিছে এইটো ন? হয়। A few moments later. ব'লা এতিয়া আমি ঘৰলৈ যাওঁ।
আচ্ছা ঘৰলৈকে উভতো গম পাইছানে ঘৰলৈকে উভতো তোমালোক হাতত ধৰি সপোনবোৰ জীপাল কৰিবলে বন্ধুত্বৰ এই মৰমে দুখবোৰ আঁতৰাব আমাৰ সপোনৰ পথাৰখনি